Hey guys, welcome back to my YouTube channel. মই টিকু আপোনালোকক অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো আপোনালোকলৈ নেমু আচাৰ কেনেদৰে সহজতে বনাব পাৰি 1 মিনিটতে। আজি মই নেমুখিনি ধুই ললো, ধুই লোৱাখিনি আপোনালোকক দেখাবলৈ নহলে ধুই লৈ ৰ'দত দিলো, ৰ'দত দিয়াৰ পিছত নেমুখিনি আনিলো, আনি তেলখিনি গৰম কৰিলো, গৰম কৰাৰ পিছত তাতে হালধি নিমখ দি দিলো আৰু আপোনালোকে ঘৰত যি মছলা আছে দিব পাৰিব, তাত 5 ফুৰণ 4 ফুৰণ সব দিব পাৰিব আসলতে ভাল লাগিবলে। আৰু মোৰ যেহেতু একো নাছিলে, অকল আছিলে ৰেড চিলি কালাৰৰ কাৰণে মই দি দিলো আৰু আচাৰখিনি এনেদৰে মানে তেলখিনি গৰম কৰাৰ পাছত উতলাৰ পাছত তলত নমাই ল'ব, নমাই লৈ এনেদৰে লৰাই দিব, লৰাই থাকিব খুব 5 মিনিট মান এনেদৰে লৰোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাব এটা সুন্দৰ কালাৰ হৈ পৰিছে। আৰু আপুনি এইখিনি যেতিয়া ঠাণ্ডা হ'ব আপোনালোকে বয়ামত ভৰাই থব পাৰিব, অকণো বেয়া নহয়, যিমান আপোনালোকে খাব পাৰিব ইমানে ভাল লাগে খাবলৈ। আৰু জলকীয়া আপোনালোকৰ নিজৰ পছন্দ মতে দিব পাৰিব, কেনেকুৱা পালে আৰু ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব প্লিজ, আৰু কেনেকুৱা পালে কমেণ্টত জনাব। মই খাইছোঁ, আগতো বনালোঁ, আগতো খাই বহুত ভাল পালোঁ চবেই, আৰু এইবাৰ বনাইছোঁ, আপোনালোকে কেনেকুৱা পালে জনাব, আপোনালোকে ট্ৰাই কৰিব প্লিজ। আৰু মোৰ নতুনকৈ যদি মোৰ চেনেলটো লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই, আকৌ এটা নতুন ভিডিঅ' লগ পাম তো আপোনালোকক সকলোকে।